ডিজাইন তোর মনে আছে না তুই যে একদিন স্কুলত পড়ছিলি আর আমি যে সব মানে আসলো হই না নাথিব মোৰ কম লাজ পাইছো এই পাইছিলি ভাই তামাম লাজ পাইছি আর জি তুই যে স্কুলত পড়া এটা কতে লংকে না তংকে আর মত তোর জিবাত লং তুলকা দিছিল তুই যে ইনকে কানছিলি কিন্তু এত কথা যদি বার বার আই উঠি যায় দে আর তোক যে তাৰ পিছত যে মই যে দেউতাৰ আগত কৈছিল তোৰ মনৰ আছে না পিছে এটো কথা আছে রে ভাই আচ্ছা আর তুই কম ভাই কুলাতে চলি নাছলি কিন্তু সৰুৰ পৰা টিকেন আৰু সঞ্জীৱ সেই লৰালি কালৰ কথাবোৰ মনত পৰলি আৰু উভতি যাবলৈ মন যায় সেই লৰালি কালৰ দিনবোৰ মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি কি ওই কে কিছে বসি নাকি মই তুলি দূৰত পাছত দালা বসি রা পাছত দাল মারা নাই আগে বসি সাসু বসি নাকি না তুই চুরা পাছত দাল আৰু দাল লাখন তোৰ বাবা রা হইছি দে বা তোৰ দৰে বন্ধুগিলাখনক মাতটো দে কিয় আমাৰ বন্ধুত্ব সদায় এনেকে থাকব আশীৰ্বাদ কৰবি আশীৰ্বাদ কৰবি না একেলগে থাকবি আৰু এনা কৰি আমি লাগে আমার বন্ধুত্ব ইনকে রাখবো না থাকবো তো কিয় রাখিব এই বন্ধুত্ব ইনকে রাখবো না মাৰ ফোন আহিছে হেল্ল' মা মই চকৰ ফালে আহিছোঁ কি তাড়াতাড়ি ঘৰত যাব লাগে কিয় হয় নেকি মই যাই আছোঁ দে মই যাওঁ দে যাম দে টিকেন সঞ্জীৱ মোক তাড়াতাড়ি মাৰ ঘৰত যাব দিছে কোনোবা বোলে আহিছে মই যাওঁ দে আমিও যাওঁ দে না কি ততে কাম আছে শিৱ মন্দিৰত সেয়া কৰি যাম না খাওঁ আহোঁ দুটা ইয়াতে আছে দেখোঁ হাক মাতো দি যাওঁ মোৰ কথাটো গম পাইছা না দেখোঁ মোৰ চাকৰি হ'ল এতিয়া মই ভাই যাব আছোঁ দে তুই যাবি বহুত দুখ লাগছে তই সদায় ভালদৰে এনেকৈ থাকবি দে আৰু তুই থাকবি ভালকে থাকিম আৰু ফোন কৰি থাকবি থাকিম দে সেৱা এটা কৰি যাওঁ হলে না খাব দে আৰু বাবা বলা যাওঁ দে ভালদৰে থাকবি দুখ কৰি নাথাকবি চাকৰি পৰাইছে ময়ো শুনছো ৰ কথাটো হয় না নহয় বা হৈছে তিৰি কৰিছে চাকরিত যাই মাত্র কালি গধূলি 6টামান বজাত আহি পালো ইমান দিনৰ মূৰত লাগ পাইছো বৰ একবাৰ ফুৰি আহো না কি মই যাব ইচ্ছা নাই দে মোৰ ভুলবা ইচ্ছা নাই বা ইমান টাইম কথা পাতিলো বল ডিজাইনৰ কথা অলপ বদলা লাগছে মানুহটো নহয় দে চাকৰি কৰা হৈছে না আমাক অলপ সময় দিব অলপ বদলা আনিছে আৰু লগৰ চলিছে না সেইকাৰণে অলপ আমাক নহয় দে সি সময় দিব পাৰে নে না ৰাখোতো আমাৰ বন্ধুত্ব তোমালোকৰ ঘৰ পৰিৱেশ বৰ দেখি ভাল লাগিছে আমাৰ গাঁৱৰ পৰিৱেশটো বহুত ধুনীয়া হয় বাবা মোৰ ফোন আহিছে আৰু মই যাৰ লগত কথা নাপাতো তোৰ তাতে কি ক'ব লগা আছে তোৰ কি হৈছে ভাই যি বন্ধুৰ লগত ডাঙৰ হৈছে সেই বন্ধুকে আজি কেনে হ'ব আমি যাওঁ ইয়াত ডাঙৰ মানুহ ক'ত আমাৰ নিচিনা সৰু মানুহক পাত্তা দিব ইয়াত কোন আছিলে ইহঁতৰ কথা তই জানি লাভ নাই বল তোৰ ভোক লাগিছে বোলে তই কিবা এটা খোৱাই আনো
তোৰ লগত যে আজি সঞ্জীৱৰ ঠিকানে নাই মোৰ লগত সঞ্জীৱ ঠিকানো মিলে নেকি তাহাক কেনে ভকৰা কথা দেখি আৰু মোৰ লগত তই তাহাক মিলাব আহিছা তই দেখোন আগতে তাৰ বৰ লগ হৈ থকা আছিলি আগতে আগৰ কথা বেলেগ আছিল আৰু এতিয়া মই কি স্থানত আছোঁ টাউন কি স্থানত আছোঁ তই জানো না নেকি তই এগিলাখান কথা মানে আগতে তোক মিলব তাৰ লগত তোক পুৰা ধুনীয়াছে মিলব তোৰ দেহা চেহেৰা কাপড়ে চাপড়ে তোক পুৰা ধুনীয়াছে মিলব তই কি কথা ক'বা আহিছা এগিলাখান কথা নকবি মোক হেল্ল' এম্বুলেন্স ভেখলিপাৰা চকৰ ৰাইতে সোমাই যে এটা পেচেণ্ট আছে বিৰাট চিৰিয়াছ হলকান দে দক বিষাদ বেদনাই বুকুতে খুলিয়াই ক'ব লাগে মোৰ মাৰিবলৈ কিবা হৈছে তৎক্ষণাত ইয়াক মোক ফোনটো কৰি হস্পিটাললৈ লৈ যাব কওঁ বিষাদ বেদনাই বুকুতে ঠিকেন মোৰ মাৰিবলৈ কিবা হৈছে হস্পিটাললৈ লৈ যাচোন এতিয়া মই অলপ পইচা আনিবলৈ যাওঁ টকাৰ টেনশ্যনটো নলবি কেৱল মাক হস্পিটাললৈ লৈ আন মই হস্পিটাললৈ ঘৰলৈ যাবলৈ টেনশ্যন আহিছোঁ সোনকালে মই যাই পাম তই টকাৰ টেনশ্যন নলবি মাক কেৱল হস্পিটাললৈ লৈ আন বিষাদ বেদনাই বুকুতে খুলিয়াই মৰমে কান্দিছে হাই কাকো নাপাই বিষাদ বেদনাই বুকুতে খুলিয়াই জীৱনে কান্দিছে হাই তোৰ এতে বহি আছা তোক মই মাফ কৰি দিবি হে তোৰ নিচিনা বন্ধুক মই পাই কিনে মই হেৰুৱাব খুজিছিলোঁ আৰু তোৰ মোৰ মা হস্পিটালক নিলে মোৰ কি অৱস্থা হ'লহেঁতেন তাই মাক হস্পিটালক নিলা মাফ কৰা যোগ্য নহয় তোক মই মাফ কৰি দিয়া নাই আমি মাফ কৰিমে এতিয়া যাব আজ বল বল মাফ কৰি দিবিয়ে আমি ভাল বন্ধু হৈ গ'লো আগৰ নিচিনা আৰু তোৰ আজি এটা খানা হ'ব লাগিব দে কিন্তু আজি মোৰ খানাৰ দায়িত্ব আছে পুৰা মোৰ খানা এটা হ'ব পুৰা আহি বল জগাৰটো কৰোঁ চ' গাইজ বহুত দিন ভিডিঅ' অহা নাছিল এটা নতুন ভিডিঅ' পুনৰ আমি কমপ্লিট কৰিলোঁ আমি গোটেইকেইটাই মিলি তো কিবা এটা সমস্যা হৈছিলে সেইবাবে নতুন ভিডিঅ' অহা নাছিল কিন্তু আৰু পুনৰ নতুন ভিডিঅ' আহি থাকিব যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়া কি কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকন ছাবস্ক্ৰাইব শেষত টকালৈকে এতে বহিছা এইবাৰ ৰখচোন কেমেৰাটো আমি কি কৈছি ডিজে ডাইৰেক্ট কেমেৰাটো অন কৰি দিছে কৰা নাই বহি ভাল লাগে আচলতে মোক এটা বহুত ভাল লাগে কি ভুল কৈছিলে এই যে মোক কৈছা তাৰ লগত কথা পাতি আছা আৰু মই যাৰ লগত কথা পাতি তাৰ লগত কথা পাতিম তই তাতে ক'ব লগা নাই নহয় এখিনি মোৰ এটা বেলেগ চৰ্চা তুই যে কাৰ লগত কথা পাতিছিলে নকবা এতিয়া মোৰ তো নাযাওঁ দা মোৰ বুজবা ইচ্ছা নাই আমি ডিজাইনত মানুহটো বদলা আনিছে কি ডিজাইনত